আজি মোৰ ৰেচিপি হ'ল আঙুলি পিঠা। আঙুলি পিঠাৰ বাবে মই সৰু কাপেৰে পিঠাগুড়ি 2 কাপ লৈছোঁ। পিঠাগুড়িখিনি মই ভাজি লৈছোঁ। চেনি 1 কাপ লৈছোঁ, গাখীৰ 1 গিলাচ আৰু এয়া পানী অলপ লৈছোঁ। পানী কুহুমীয়া নহ'লেও হ'ব। এতিয়া মই অকণমান নিমখ দি পিঠাগুড়িখিনি মাৰি ল'ম। এতিয়া মই পৰিমাণ অনুযায়ী অলপ অলপকৈ পানী দিম। পিঠাগুড়িখিনি মোৰ মৰা হ'ল। এতিয়া মই আধা ঘণ্টামান সময় ঢাকি থৈ দিম। এতিয়া মই পিঠাগুড়িখিনি সৰু সৰু লাড়ু কৰি এনেদৰে চেপ দি যাম। চেপবোৰ ডাঙৰ কৰিও দিব পাৰে। মই এনেধৰণেৰে দিম। এতিয়া মোৰ পিঠাৰ চেপকেইটা হৈ গ'ল। এতিয়া মই চচপেনটোত গাখীৰখিনি গৰম হ'ব দিলোঁ। এতিয়া মই পিঠাকেইটা এটা এটা কৰি দি দিলোঁ। এতিয়া উতলি থকা পিঠাখিনি মই অলপ লাৰি দিম। পিঠাকেইটা এটাৰ ওপৰত এটা লাগি ধৰা নাই, এটা এটাকৈ হৈ আছে। এতিয়া মই ইয়াত 1 কাপ চেনি দিলোঁ। চেনি ইয়াতকৈ অলপ বেছিও দিব পাৰি। এই পিঠাটো খাবলৈ বহুত সোৱাদ লগা। এই পিঠাটো চেনিৰ সলনি গুড়েৰেও বনাব পাৰে। বিহুৰ বতৰত আপোনালোকে গাখীৰেৰে এনেদৰে আঙুলি পিঠা জুতি ল'ব পাৰে। এতিয়া এই আঙুলি পিঠা হৈ আহিছে। এতিয়া পিঠাখিনি মই নমাম। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু কমেণ্ট কৰিব। ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব।